কেইটামান দিনহে মাত্ৰ বাকী আছে, গতিকে কি দেখিছে, কি ক'ব? বিটি হিচাপে না বিটিচি হিচাপে না বিজনী হিচাপেতো আমি জিকিছোঁ, এইটো খাটাঙে হ'ল, আপোনালোকে দেখি পাইছে। অপজিশ্যন পাৰ্টি বুলি কোনো আছে মইতো দেখাই নাই এতিয়া। UPPL আছে, আজিতো মই শুনিছোঁ অফিচবিলাক বোলে বন্ধ হৈ আছে। হ'ব নালাগে, আমি অলপ কম্পিট কৰিব বিচাৰোঁ, তথাপিও নাই বুলি অফিচ মই শুনা পালোঁ। আৰু আমাৰ ডিম্বেশ্বৰ থাকিল, কিন্তু আমাৰে মানুহ আক্ষেপত গৈছে সি, এইটো বেলেগ কথা। কালি পৰহি হয়তো বা সি মোৰ ভোটবিলাক অৰূপ ডেকে দিয়ে বুলি ক'ব পাৰে বা ইণ্ডিয়াকে দি ক'ব পাৰে। মোৰতো আশা আছে, এতিয়ালৈ ডিম্বেৰ ওপৰত মোৰ আশা আছে, যিটোৱে নিজিকিবই। আৰু কোন আছে পাৰ্থীটো বেলেগটো এই, গতিকে ফুটিব লগা একোৱেই নাই। আমি যে NDA হিচাপে বিজেপিৰ পৰা ওলাই গৈছোঁ, এইটো 110% এইটো খাটাঙে। আৰু মোৰকে আপোনালোকে বেছি গম পায়। এইখন কোঁৱৰ ছেক্ৰেটাৰীও কয় যে সম্পূৰ্ণ জিকি আছে, খলিলুৰ ৰহমানেও কৈ আছে মই ওলাই গৈছোঁ অলৰেডি, কি ক'ব? তাৰে ভিতৰত আপোনালোকে কওক, সকলোৱেতো ক'ব মই মাগুৰ বুলি, কিন্তু মই বিশ্বাস কৰোঁ NDA হিচাপে আমি ওলাই গৈছোঁ। NDA ভোটবিলাক চাওঁ আপুনি। আজি মানুহবিলাকে ভাবিছিল বড়ো মানুহ NDA বিজেপিৰ কেণ্ডিডেট হিচাপে ভোট দি দিব, মাইনৰিটি মানুহ দি দিব বুলি ভাবিছিল। আপোনাৰ চাওক, টাউটবিলাক চাওক, নিজ অন্তৰে মনৰ পৰা ওলাই আজি NDA কেণ্ডিডেটক ভোট দিব। আজি ৰাইজে বুজি পাইছে NDA কিবা প্ৰাৰ্থিত্ব বা কিবা কিবি এইবিলাকৰ কথা নাই। শান্তি উন্নয়ন যি পাৰ্টীয়ে কৰিব পাৰে। আজি ষ্টেটত আমাৰ NDA চৰকাৰ আছে, চেণ্ট্ৰেলত আমাৰ NDA চৰকাৰ আছে, BTCত আমাৰ চেণ্ট্ৰেল চৰকাৰ NDA চৰকাৰ আছে। তেতিয়াহ'লে শান্তি আৰু উন্নয়নৰ কাৰণে কেনেকৈ চলিব লাগিব ৰাইজে আজি গম পায়। গতিকে ক'ব লগা একো নাই, বেছি সুধি আৰু লাভ নাই। ধন্যবাদ।